মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ যে আজি এই ভিতৰুৱা অঞ্চলতো আজি আমি সকলো ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু বিশেষভাৱে তেওঁলোকৰ চৰকাৰীভাৱে যিখিনি অধিকাৰ তেওঁলোকৰ পাবলগীয়া আছে, যি অধিকাৰৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিয়ালটোক আৰ্থিক দিশত টনকিয়াল কৰিব পাৰিব, এই গোটেই ব্যৱস্থাপনাবিলাক বহলভাৱে মানুহক সচেতনতা বৃদ্ধিৰ বাবে বিশেষভাৱে আজিৰ এই কাৰ্যসূচী ভাৰত সংকল্প যাত্ৰা। তো গতিকে দেখিছে আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰাইজ ওলাই আহিছে, মহিলাসকল ওলাই আহিছে। সকলোৰে ইচ্ছা যে তেওঁলোকে এই চৰকাৰী আঁচনিসমূহৰ জৰিয়তে নিজৰ ঘৰখনক, নিজৰ ল'ৰা ছোৱালীৰ বাবে কিছু হ'লেও আৰ্থিকভাৱে তেওঁলোকে নিজক শক্তিশালী কৰা। আৰু আমাৰ গোটেই বিভাগৰ বিষয়াসকল ইয়াত আজি আহিছে। আমি আজি আহিছোঁ, আমাৰ উপায়ুক্ত ডাঙৰীয়া আহিছে, আমাৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকল আহিছে। আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে যথেষ্ট ৰাইজ উপকৃত হ'ব আৰু আগন্তুক দিনত এই চৰকাৰী আঁচনিবিলাক আমি 100% সফল ৰূপায়ণৰ জৰিয়তে আমি আমাৰ গাঁওসমূহক উন্নতিৰ দিশত আগুৱাই লৈ যাব পাৰিম। আৰু গাঁওসমূহ যেতিয়া উন্নতিৰ দিশত আগবাঢ়িব, আমাৰ বিধানসভাটো আগবাঢ়িব, আমাৰ জিলা আগবাঢ়িব, আৰু জিলা যেতিয়া আগবাঢ়িব আমাৰ ৰাজ্যখন আগবাঢ়িব। আৰু এনেদৰে আমি ভাৰতবৰ্ষখনক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু তাৰ কাৰণে আমি আমাৰ নিজৰ ঘৰৰ পৰা আৰু আমাৰ গাঁৱৰ পৰা আমি কামবিলাক আৰম্ভ কৰিব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছে যে ধেমাজি জিলাখনৰ কাৰণে বহুকেইটা বানৰ সম্পৰ্কে বিশেষভাৱে কেইবাটাও আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু ইতিপূৰ্বে কেইবাটা কাম চলিও আছে বিভিন্ন জেগাত। তো মই ভাবোঁ যে আমাৰ যিদৰে প্ৰতিশ্ৰুতি আছিলে, প্ৰতিশ্ৰুতিমতে কামবিলাক কৰাৰ কাৰণে আমাৰ চৰকাৰখনে দয়াবদ্ধতাৰ যোগেদি কাম কৰিছে। আৰু মই ভাবোঁ যে কোনোবা জেগাত যদি ৰৈ গৈছে, নিশ্চিতভাৱে মই ইয়াতে গাৰ্জেন মিনিষ্টাৰ হিচাপে আছোঁ। ক'ৰবাত যদি কাম কৰিবলগীয়া আছে, মোক য'তে য'তে তেনেকৈ ধৰণৰ মই নিজেও যেতিয়া বানপানী হৈছে মই বিভিন্ন জেগাত আহিছোঁ, য'ত মথাউৰি ভাঙিছে মই বিভিন্ন জেগাত পৰিভ্ৰমণ কৰিছোঁ। য'ত যেনেকৈ ৰাইজে আপত্তি দৰ্শাইছে সেই হিচাপত মই অৱগত কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক, আৰু তেখেতসকলে উক্ত জেগাবিলাক পৰিভ্ৰমণ কৰি পেলাই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এতিয়াও যদি কোনোবা জেগাত তেনেকৈ ৰৈ গৈছে, নিশ্চিতভাৱে আমাৰ চৰকাৰে তাৰ কাৰণে সঠিক ব্যৱস্থা গ্ৰহণ কৰিব। बड'सा फिल्म प्रडाक्शननिफ्राय क्रिसमास आरो गोदान बोसोरनि गोजोन हामलायनाय बावहरबाय। गोजोनथाव खौरां, रायजो राजाफोरनि सुबिदानि थाखाय फैगौ गोदान बोसोरनि 2 जानुवारिनिफ्राय 20 जानुवारिसिमनि थाखाय सिगांनि बेसेननिफ्राय खम खालामनानै आलायारन सावथुनखौ हरनाय जासिगोन। बेनिखायनो गोसो गोनां रायजो राजाफ्रा गोदानै होनाय नैबे गाहायनि नाम्बाराव कन्टेक्ट खालामहरनो हागोन। गुरै खावलायहरनाय नोंथांमोनखौ फुंनि 10 रिंगानिफ्राय बेलासिनि 3 रिंगासिमल' बुकिं खालामनो थाखाय कन्टेक्ट नाम्बार होनाय जाबाय। नैबे मबाइल नाम्बार 8453766183 नङाब्ला 9678616741 7896298145 आव